নমস্কাৰ পুনৰ আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছোঁ আৰু এটি নতুন কবিতা আৰু সেই নতুন কবিতাটি আজি বিশেষ কাৰোবালৈ ডেডিকেট কৰিবলৈ বিচাৰিছোঁ আৰু আজিৰ কবিতাটো মই ডেডিকেট কৰিবলৈ গৈ আছোঁ সেইসকল প্ৰেমিক প্ৰেমিকালৈ যিসকলে নিজৰ প্ৰেমক লুকুৱাই ৰাখিছিল আৰু ক'বলৈ ভয় খাইছিল আৰু কি জানিবা যিকোনো ৰিলেশ্যনশ্বিপ আছে সেইকোনো যাতে হেৰুৱাই নেপেলায় তাৰ ভয়তে কোৱা নাছিল আৰু লগতে যিসকল প্ৰেমিক প্ৰেমিকাৰ সুখৰ জীৱন হোৱাৰ স্বাৰ্থত নিজে নিসংগতাৰ কবলত পৰি জীৱন অতিবাহিত কৰিছে তেওঁলোকৰ কাৰণে স্পেশালি মই এইটো ডেডিকেট কৰিছোঁ সেই সাইলেন্ট লাভাৰ্ছ সকলৰ কাৰণে সো লেটস ষ্টাৰ্ট সো আজিৰ কবিতাটিৰ শিৰোনাম হৈছে আশাৰ উকা কাগজ হয় আপোনালোকে ঠিকই শুনিছে আশাৰ উকা কাগজ য'ত মই লিখিব নোৱাৰিলোঁ তোমাৰ মূল্য তুমি চাগে ভাবিছা বহুদিন তোমালৈ চিঠি কিয় বা লিখা নাই চোৱা লিখিম বুলিয়ে লৈছিলোঁ এই এখিলা কাগজ লিখিছিলোঁ যে মোৰ মৰমৰ আৰু চোৱা শব্দই বিচাৰি নাপালোঁ তুমি লগা অনুভৱৰ পদূলিত তুমি ৰোৱা সেই শেৱালি সুগন্ধি আজিও বিৰাজমান হৈয়ে আছে মাথো তোমাৰ অপেক্ষাত জোনাক ভৰা আকাশত তৰাৰ সৈতে গণি আছোঁ বহু ক্ষণ তোমাৰ অনুভৱ বকুত সাৱটি নত কৰোঁ সুখবোৰৰ পণ নিজানত সাৰ পোৱা উচুপনিবোৰক ফুচুলাই শান্ত কৰাৰ আখৰাত ময়ো গৈছোঁ আঁৰি লৈছোঁ মনত সাহসৰ সেই ভগা পজাটো কাৰোবাৰ হাঁহিকণত থমকিও ৰৈছোঁ জানোচা তুমি হোৱা তথাপিও চোৱা তুমি সুখে থকাৰ আশাক খামচি ধৰিছোঁ সমল নহ'লেও জীৱনক অন্তত মই আজৰি আনিছোঁ কৃত্ৰিম হাঁহিৰ দি উচুপনিবোৰৰ আকৌ শুৱাই ৰাখিছোঁ আৰু তুমি কোৱা যে মই কেনে আছোঁ তুমিতো ভাবি চাব পাৰিলাহেঁতেন যে মই কেনেকৈ থাকিব পাৰোঁ তোমাৰ অবিহনে মই জানো তোমাক কিবা কৈছোঁ একোতো কোৱা নাই তুমিওতো এবাৰ ভাবি চাব পাৰিলাহেঁতেন যে সেই থুনুক থানাক শব্দৰ মাজত সেই আমন জীৱনকৈ থকা মানুহটোৰ মাজত যেন তোমাৰ বাবেও এটা সঁচা প্ৰেম লুকাই থাকিব পাৰে কি তুমি জানো সেইটো ভবা নাছিলা এবাৰো কিয় মন দি চোৱা নাছিলা এতিয়া যেতিয়া তোমাৰ সংসাৰত কিবা এটা অঘটন ঘটিছে সেই তেতিয়া মোলৈ চকু মেলি চাইছা কিয় এবাৰো ভাবি নাচালা তুমি মোৰ বিষয়ে কিয় তুমি এবাৰো মোলৈ ঘূৰি নাচালা তুমি য'তেই থাকা ভালে থাকা এই মোৰ কামনা ইতি তোমাৰ অতীত ধন্যবাদ আজিৰ এই কবিতাৰ শিতানত মই আগবঢ়োৱা কবিতাটি আপোনালোকে কেনে পালে কমেণ্ট বক্সত আহি জনাব আৰু লগতে যেন লাইক কৰি দিয়ে যেন কাষতে থকা বেল আইকনটো যে দবাই দিয়ে ছাবস্ক্ৰাইব কৰি আৰু মোৰ আপোনালোকৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যেন আপোনালোকে ছাবস্ক্ৰাইব কৰোৱাব আৰু লাইকো কৰিব মোৰ সম্পূৰ্ণ বিশ্বাস আছে আগৰ যিকেইটা কবিতা মই এই শিতানত আগবঢ়াইছিলোঁ আপোনালোক সকলোৱে আঁকোৱালি লোৱাৰ বাবে অশেষ ধন্যবাদ আৰু যিসকলে মোক ছাবস্ক্ৰাইবাৰ বঢ়ুৱাই দিয়াটো সহায় কৰিছে তেওঁলোকৰ বাবেও মই নথৈ কৃতজ্ঞ তেওঁলোকৰ অবিহনে মই কেতিয়াও ইমানখিনি ছাবস্ক্ৰাইবাৰ পাব নোৱাৰিলোহেঁতেন আৰু এইখিনি ছাবস্ক্ৰাইবাৰ পোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আজিৰ এই কবিতাৰ পৰ্বটো মই ইয়াতেই সামৰণি মাৰিছোঁ ধন্যবাদ আপোনালোকৰ দিনবোৰ শুভ হওক